বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে। মোৰ ফালৰ পৰা আপোনাক সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু মোৰ চোতাল ঘৰ মোচা হৈ গ'ল। লক্ষী পূজাত লাড়ু চিৰা দিব লাগে, সেইকাৰণে মায়ে লাড়ু বনাই আছে। আৰু এই লাড়ু বনোৱা হ'ল আৰু চিৰা বনোৱা হ'ল। আৰু এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ। পূজা কৰি আছে বামুণে। আৰু ইয়াত চাকি দি আছে মানুহবিলাকে। আমিও ইয়াতে চাকি দিছোঁ। আৰু নামৰ পাৰ্টি আহিলে। নাম চাই ভাল লাগিছে দেই ৰাইজ। নাম ভাল হৈছে, বহুত ভাল হৈছে। নতুন হিচাপে ভাল হৈছে, শিকি আছে, গতিকে সেই হিচাপে ভালেই হৈছে। সেৱা কাটিব হৈছে, মানুহবিলাকে সেৱা ল'ব ধৰিছে, আমিও লওঁ। বুট খোৱা হৈ গ'ল, এতিয়া ভাত খাব মানুহবিলাকে লাইন ধৰিছে। খোৱা লোৱা হৈ গ'ল ৰাইজ, আমি ঘৰলৈ যাওঁ। নেক্সট ভিডিঅ'ত লগ পোৱা আজিলৈ বাই।